নমস্কাৰ, মই ললো কনষ্ট্ৰাকশ্যনৰ সত্ৰাধিকাৰী। নমস্কাৰ, মই ললো কনষ্ট্ৰাকশ্যনৰ HOD। নমস্কাৰ, মই ললো কনষ্ট্ৰাকশ্যনৰ মিডিয়া পেনেলিষ্ট। আজি ছাৰক লৈ আহিলোঁ আমি আজি গাড়ী লৈ আহিছোঁ। মানে ছাৰৰ বাইকত আহিলে কিবা এটা প্ৰব্লেম হয়, ছাৰৰ বমি হয় মানে। তাতে আমাৰ ইয়াত কলাগুৰু থিয়েটাৰ চলি আছে, ছাৰ আজি থিয়েটাৰত আহিছে চাবলৈ। এই গোটেই পেণ্ডেলটো যে দেখিছে আপোনালোকে, এইটো প্ৰায় 1.5 লাখ মান টকা হ'ব। কিন্তু এইটো মই বনোৱা নাই, মোক খালি অৰ্ডাৰ দিছে গেটটো মোৰ 300 মান টকা বনাইছোঁ মই গেটটো। তাৰপৰা দেখাই দিব পাৰে প্ৰায় 50,000 মান মানুহ হ'লেও ভাঙিব নোৱাৰে। চব ললো বেম্বৰি বনাইছে, চাই লওক আপোনালোকে। প্ৰায় 300 মান টকাত প্ৰায় 300 ফুল কৰা হৈছে। কিন্তু পেমেণ্টটো পোৱা নাই কাৰণে মই 12টা পাইছোঁ। এতিয়া চাব পাৰে আপোনালোকে, মই 12টা ছয়ত মই ঘৰৰ পৰা আহিছোঁ। পেমেণ্টটো মোৰ মানে সোমোৱা নাই মানে পেমেণ্টটো। এগ্ৰিমেণ্টত যোনটো মোক ডাউন পেমেণ্ট দিছিলে 150 টকা, সেইটো পাইছোঁ আৰু বাকীখিনি কিস্তিত দিম বুলি কৈছে। কিন্তু মানে ফাৰ্ষ্ট কিস্তিত মই আজি দিয়া কথা আছিলে, কিন্তু মই পোৱা নাই। বিচাৰি আহিব লগা হৈছে আমি। কি কয় মই হাজিৰা লগাই পিলাও নেকি? ছাৰ আমি এতিয়া পেমেণ্টটো নোপোৱাৰ কাৰণে আমি আজি চন্দুকত চকুলো টুকি আছোঁ। গম পাইছে, আমি চন্দুকত চকুলো টুকি আছোঁ পেমেণ্টটো নোপোৱাৰ কাৰণে। আৰু সেই গতিকে আমি আজি পেমেণ্টটো বিচাৰি আহিছোঁ। যদি আজি পেমেণ্টটো যদি আমি নাপাওঁ, তেতিয়াহ'লে আমাৰ মাতাল জগতৰ তেজ আজি আমাৰ উতলি উঠিব। আৰু যদি আজি পেমেণ্টটো আমি পাওঁ, তেতিয়াহ'লে আমি বাস্তৱ জীৱনৰ প্ৰেয়সীক আমি কাইলৈ লগ কৰিম। লগ কৰি আমি ছাৰ কিবা এটা খাম, আপুনি ইমান টেনশ্যন ল'ব নালাগে।